প্ৰথমতে আপোনালোকক সকলোলৈ ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আজি আমি বিটিআৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ কিছুমান আঁচনি আপোনালোকৰ জৰিয়তে আমাৰ বিটিআৰবাসী ৰাইজক মই জনাবলৈ বিচাৰিছোঁ। আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত আমি বহুখিনি চিন্তা চৰ্চা কৰি কিছুমান আঁচনি তৈয়াৰ কৰিছোঁ। যোৱা 17টা বছৰত বেছিভাগ পইচা ছাপ্লাইত গৈছে, কুটা কম্বলৰ নামত গৈছে। এইটো অলপ সলনি কৰি আমাৰ ৰাইজৰ লাভ হোৱাৰ নিচিনাকৈ কিছুমান আঁচনি তৈয়াৰ কৰা হৈছে আৰু সেই আঁচনিখিনি আজি আমি বিশেষকৈ আপোনালোকৰ আগত এনাউন্স কৰিবলৈ বিচাৰিছোঁ আৰু ইতিমধ্যে এইটো ইমপ্লিমেণ্ট হৈ গ'ল। বিভিন্ন অঞ্চলত ইয়াৰ ইমপ্লিমেণ্টেশ্যনটো হৈ আছে। প্ৰথম হৈছে আমি অনসুংঠাই বুলি এটা স্কিম আমি লঞ্চ কৰিছিলোঁ আৰু ইয়াত আমাৰ যিসকল বিশেষভাৱে সক্ষম ব্যক্তি আছে, যিসকল সিনিয়ৰ চিটিজেন বুলি কোৱা হৈছে আৰু যিসকল আমাৰ মেৰিটৰিয়াছ ষ্টুডেণ্টছ পুৰ ইকনমিক বেকগ্ৰাউণ্ডৰ তেখেতসকলৰ কাৰণে এটা ফিনেন্সিয়েল ছাপোৰ্ট দিয়াৰ কাৰণে আমাৰ চৰকাৰে আঁচনি লোৱা হৈছে। আমি 100 ই-ৰিক্সা দিয়াৰ কাৰণে ঠিক কৰিছোঁ, যিসকলে নিবনুৱা আৰু যিসকলৰ পৰিয়ালবৰ্গক চলাৰ কাৰণে বহুত অসুবিধা হৈ আছে তেখেতসকলক আমি প্ৰথম এই বছৰত 100খন ই-ৰিক্সা দিবলৈ এটা আঁচনি লৈছোঁ আৰু সেল্ফ হেল্প গ্ৰুপসকলক আমি ইলেকশ্যনৰ সময়ত কৈছিলোঁ কি সকলো সেল্ফ হেল্প গ্ৰুপে 75,000 কৰি টকা পাব লাগে আৰু ইতিমধ্যে আপোনালোকে জানে NRLMে 50,000 কৰি আমাৰ প্ৰায় 4,000তকৈ অধিক যিটো আছে সেল্ফ হেল্প গ্ৰুপক পইচা দিয়া হৈছে আৰু আমি বিটিআৰ চৰকাৰৰ তৰফৰ পৰা 30,000 কৰি আমি এডিশ্যনেল ফাণ্ড বা পইচা আমাৰ সেল্ফ হেল্প গ্ৰুপসকলক দিবলৈ লৈছোঁ আৰু এই দুইটা মিলি 50,000 আৰু 30,000 এটা সেল্ফ হেল্প গ্ৰুপে 80,000 পাবলৈ সক্ষম হ'ব। ইয়াৰ লগতে বায়োফক আপোনালোকে জানে আজিকালি মৎস্য পালন কৰা নতুন এটা পদ্ধতি আহিছে। বায়োফক বহুত কম এৰিয়াতে এইটো কৰিব পৰা যায়। প্ৰত্যেকটো বায়োফক কৰিব বিচৰা আমাৰ যিটো আছে ফাৰ্মাৰ তেখেতসকলক আমি 1 লাখকৈ টকা দিয়াৰ কাৰণে এটা আঁচনি লোৱা হৈছে। বড়োলেণ্ড অঞ্চল যোজনা বুলি আমি এটা আঁচনি লৈছোঁ, য'ত নেকি ৰায়ট ভিক্টিমসকলক 10,000 কৰি টকা দিয়াৰ কাৰণে এইটো ঠিক কৰা হৈছে। ইতিমধ্যে এইটো ইমপ্লিমেণ্ট হৈ গ'ল। বড়োলেণ্ড আত্মনিৰ্ভৰ যোজনা এইটো মানে 400 চেয়াৰ আৰু এখন মাইক প্ৰত্যেকটো VCDCত থাকিব। মেল মিটিং হয়, কিবা হয়, VCDCত বহুত অসুবিধা হয়, গতিকে এইটো মানে ৰাইজেও VCDC অফিচৰ পৰা বিয়া বাৰু বিভিন্ন কাম কাজত সেইটো ব্যৱহাৰ কৰিব পাৰিব। যোজনা এইটো 10,000 কৰি ৰিক্সাৱালা, ঠেলাৱালা, আজি ভেণ্ডৰ্ছ যিসকলে মদ বিক্ৰী কৰি খাই আছে, খৰি বিক্ৰী কৰি খাই আছে তেখেতসকলৰ কাৰণে এইটো ঠিক কৰা হৈছে। ইয়াৰ লগে লগে আমি লেয়াৰ ফাৰ্ম দিবলৈ ওলাইছোঁ। প্ৰত্যেকটো VCDCত দুটা লেয়াৰ ফাৰ্ম আৰু এই লেয়াৰ ফাৰ্মৰ কাৰণে এজন ফাৰ্মাৰক 1 লাখকৈ টকা দিয়া হ'ব। বাকীখিনি তেখেতে নিজে মোবিলাইজ কৰিব লাগিব আৰু প্ৰত্যেকটো VCDCত দুটাকৈ লেয়াৰ ফাৰ্ম দিয়াৰ কাৰণে আমাৰ ইতিমধ্যে চৰকাৰী আঁচনি আমি ইমপ্লিমেণ্ট কৰা হৈছে। বড়োলেণ্ড যুৱ বিকাশ যোজনা এইটো মানে স্পৰ্টছটো মানে স্পৰ্টছৰ যিটো আইটেমছ বিভিন্ন ফুটবল, জাৰ্চি, বুট, ফুটবল স্পৰ্টছ ক্লাববিলাকক আমি প্ৰভাইড কৰিব বিচাৰিছোঁ আৰু তেখেতসকলে যাতে স্পৰ্টছত মানে এনকাৰেজ পায় ইয়াৰ কাৰণে এই আঁচনিটো লোৱা হৈছে। ইয়াৰ লগতে আছে বড়োলেণ্ড স্বনিয়োজন যোজনা। ইয়াতো প্ৰায় 10,000 কৰি যিবিলাক আমাৰ মাইগ্ৰেণ্ট ৱৰ্কাৰ আছে, COVID-19ত যিসকলে গুজৰাট, হাৰিয়ানা বাহিৰৰ পৰা আহিছে, বেংগলোৰৰ পৰা কোনো সংস্থাপন পোৱা নাই তেখেতসকলৰ কাৰণে আমি 10,000 টকা দিয়াৰ কাৰণে এটা আঁচনি লঞ্চ কৰা হৈছে। বড়োলেণ্ড চানচৰাং বিথাংখী এটা আমি লোৱা হৈছে, য'ত নেকি প্ৰত্যেকটো VCDCত চ'লাৰ লাইটৰ ব্যৱস্থা কৰা হৈছে। হাইমাছ লাইট আৰু চ'লাৰ লাইটৰ ব্যৱস্থা কৰা হৈছে। বড়োলেণ্ড সোনাংজাপ বিথাংখী বুলি এটা আঁচনি আমি লোৱা হৈছে, য'ত নেকি মোবাইল হেণ্ডছেট ভিঅ'সকলক আৰু গাঁওবুঢ়াসকলক দিয়াৰ কাৰণে ইতিমধ্যে আমি আঁচনি লৈছিলোঁ আৰু সেই আঁচনিটো ৰূপায়ণ হৈ গ'ল। বড়োলেণ্ড গ্ৰাম পৰিষদ যোজনা, গ্ৰাম প্ৰচাৰী যোজনা এইটো হৈছে আমাৰ ফাইনেন্সিয়েল এছিষ্টেণ্ট দিবৰ কাৰণে ভিলেজ ডিফেন্স পাৰ্টি যিটো VDP বুলি কয়
এই ভিডিপি সকলক 2000 টকা সকলক দিয়াৰ কাৰণে এটা আঁচনি লোৱা হৈছে আৰু ইয়াত ভেৰিয়াছ স্কিল ডেভেলপমেণ্টৰ কাৰণে বড়োলেণ্ড বিকাশ যোজনাত ফাইনেন্সিয়েল এছিষ্টেণ্ট দিয়াৰ কাৰণে আঁচনি লোৱা হৈছে আৰু ইয়াৰ লগতে মই আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ আমাৰ যিখিনি জনগোষ্ঠী আছিলে প্ৰায় 35 বিভিন্ন জাতীয় সংগঠনে আমাক সাবমিট কৰিছিলে আৰু প্ৰত্যেকটো জাতীয় সংগঠনে যেটো আঁচনি সাবমিট কৰিছিলে ইয়াৰ আধাৰত আমি 35 লাখ 40 লাখ 50 লাখকৈ টকা আবণ্টন কৰিছোঁ যাৰ দ্বাৰা সকলো জনগোষ্ঠীৰে ভৱন নিৰ্মাণৰ কাৰণে কাম আৰম্ভ কৰিব পাৰিব সকলো কৈছে আমাক ভৱন লাগে এই ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰিব আৰু ইয়াৰ লগে লগে আমাৰ চৰকাৰখনে বিভিন্ন জনগোষ্ঠীৰ যেটো ডেভেলপমেণ্ট বোৰ্ড আছিলে এই ডেভেলপমেণ্ট বোৰ্ডটো গঠন কৰাৰ কাৰণে এইটো এচিতে এক্সিকিউটিভ কাউন্সিল যেটো হৈ গ'ল ইয়াত পাছ কৰিছে আৰু অতি শীঘ্ৰে আমি সকলো জনগোষ্ঠীৰে যেটো আছে ডেভেলপমেণ্ট বোৰ্ডটো আমি গঠন কৰি দিম আৰু ইয়াৰ লগে লগে আৰু এটা কথা মই আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ আজি ভূমিৰ পাট্টা আপোনালোকে দেখিবলৈ পাইছে ভূমিৰ পাট্টা ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ ডিভিজন লেভেল ল্যান্ড এডভাইজারি কমিটি গঠন করা আমার হৈ গল ইয়ার অতি শীঘ্রে নোটিফিকেশন দিয়া হব আর এই নোটিফিকেশনটো পোৱাৰ লগে লগে ল্যান্ড ট্রান্সফার ল্যান্ড রেজিস্ট্রেশন এইবিলাক কাম কাজবিলাক আৰম্ভ হ'ব আপোনালোকে গম পাইছে ইতিমধ্যে 260টা টিচাৰৰ পোষ্ট এপইন্টমেন্ট দিয়া হৈছে কিন্তু 98 পইচা দিব লগা হোৱা নাই আৰু আমাৰ যিখিনি আছে শিক্ষকৰ ভেকেন্ট হৈ থকা পোষ্টখিনি আমি ফিল আপ কৰিবলৈ লৈছোঁ টেট শিক্ষকসকলৰ কাৰণে যেটো চাকৰি ৰেগুলাৰ হ'ব লাগে ইয়াৰ প্ৰসেস আগবাঢ়ি আছে 99ৰ শিক্ষকসকলৰ যেটো পোষ্ট ৰেগুলাৰ কৰিব লাগে ইয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু যিমান ভেকেন্ট পোষ্ট আছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টত ভেকেন্ট পোষ্টবিলাক ফিল আপ কৰাৰ কাৰণে কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে তো মই আজি বিশেষকৈ এই 2 মাহত আমাৰ চৰকাৰখনে ৰাইজৰ স্বাৰ্থত কিছুমান পলিচি লোৱা হৈছে আৰু সেই পলিচি খিনি ইমপ্লিমেন্ট কৰাৰ লগে লগে ৰাইজৰ যথেষ্ট অৰ্থনৈতিকভাৱে বিভিন্ন দিশত সকাহ পাব বুলি মই আশা কৰিছোঁ আৰু আজি আমাৰ যেটো আৰু ফাৰ্ম মেচিনাৰী বেংক আছিলে হিটো আমি আজি লঞ্চ কৰিলোঁ য'ত নেকি খেতিয়কসকলে বিনামূলীয়াভাৱে ট্ৰেক্টৰ পাব ধান ৰুৱা মেচিন পাব আৰু ধান কাটা মেচিন পাব আৰু হিটো ফ্ৰীলি তেখেতসকলে এগ্ৰিকালচাৰত এইখিনি প্ৰপাৰলি ইমপ্লিমেন্ট কৰি প্লাই ভাল খেতি কৰিবলৈ সুযোগ পাব তো মই বিশেষকৈ আমাৰ চৰকাৰৰ লোৱা আঁচনিখিনি এইখিনিকে আপোনালোকৰ আগত অৱগত কৰালো আৰু অনাগত দিনত আমাৰ আজি যেটো বাজেট সেশন হৈ গল এই বাজেট সেশনত আমি যেটো বাজেট ইন্ট্ৰোডিউস কৰিলো ইয়াৰ দ্বাৰা নেক্সট ফাইনেন্সিয়েল ইয়াৰত ৰাইজৰ উন্নয়নৰ স্বাৰ্থত বাকিখিনি কাম কৰি আমি চলাই লৈ যাম এইখিনিকে কৈছো ধন্যবাদ